হেল্ল' এভৰিৱান। এই ডাঙৰ বস্তাটো দেখিছে? এই বস্তাটো মামাহঁতৰ পৰা মই এতিয়া ঘৰত লৈ যাম। মই যেতিয়া ইহঁত কেইজনীৰ সমান আছিলোঁ, তেতিয়া খুব হাঁহিৰ পাত্ৰ হৈছিলোঁ মানুহৰ। সাধাৰণতে কিছুমান কাম ছোৱালীক সৰুৰ পৰা কৰিব দিয়া নহয়। কৰিলে ল'ৰালিখীয়া বুলি জোকাই ইটিকিং কৰে। আৰু কৰিছিলোঁ। কিন্তু ডাঙৰ হৈ বুজিলোঁ, আমি যিকোনো পৰিস্থিতিত নিজকে খাপ খুৱাব হ'লে কিছুমান কথা আৰু কিছুমান কাম সৰুৰ পৰা শিকিব লাগে। এই ধৰি লওক দুয়োজন দাদা বৰ্তমান কৰ্মসূত্ৰে ব্যস্ত আৰু এই বস্তাটো নিবলৈ ৰৈয়ে আছে। এতিয়া ছোৱালী, মই এইবোৰ নকৰোঁ, নোৱাৰোঁ বুলি ক'লে জানো হ'ব? সত্য কথা এইটো যে ছোৱালীৰ জীৱনটো বাচন ধোৱা, কাপোৰ ধোৱাৰ বাদেও কেতিয়াবা এনেকুৱা পৰিস্থিতিও আহি পৰে যেতিয়া ল'ৰালিখীয়াকৈ কাম কৰিব লাগে, দায়িত্ব ল'ব লাগে। বস্তাটো লৈ ঘৰলৈ আহিলোঁ, কিন্তু ঘৰ আহি দেখিলোঁ মা নাই। ভগৱানক ভাবি বাটলৈ কাৰোবাক দেখা পোৱাৰ আশাত যাওঁতে লগ পাই গ'লোঁ ভতিজা জুমনক। বিচাৰিলে ভগৱানো পোৱা যায়। মানুহ আৰু কি বস্তু। ঘৰত বস্তাটো থোৱাৰ দায়িত্ব শেষ কৰি বেক টু অফিচ। অফিচৰ আবেলিৰ কামখিনি সমাপ্ত কৰি ঘৰত গৈ অলপ ৰেষ্ট ল'ম বুলি ভাবিছিলোঁ যদিও মায়ে ক'লে সৰু দাদাৰ হেনো অহাত ৰাতি হ'ব। আৰু ময়ে গৈ প্ৰণীতা বৌহঁতৰ কাইলৈ নাৰায়ণ পূজাত দিব লগা বুট মগুখিনি আনিব লাগে। কি আৰু, মাতৃৰ বচন মানিবই লাগিব। ভাগিনক লৈ আহিছে যিহেতু ৰোৱা থোৱা পইচাৰে একাপ চাহ খাওঁ বুলি ভাবিলোঁ। প্ৰায় ইয়াত আহোঁ। কেতিয়াবা বন্ধুৰ লগত, কেতিয়াবা মন গ'লে অকলে, আৰু আজি ভাগিনৰ লগত। মোক আপোনালোকে যোৱা এবছৰ ধৰি বহুত বেছি মৰম দিলে। কিন্তু মইহে আপোনালোকক কোনোবাখিনি একেখিনি মৰম দিব পৰা নাই। মানে বাৰে বাৰে কথা দিও আপোনালোকলৈ ভিডিঅ' আগবঢ়াব নোৱাৰোঁ। এই হাঁহিটো মাৰি সমস্ত দুখবোৰ লুকাই ল'বলৈ চেষ্টা কৰোঁ। পিছে মোৰ দুখ আৰু এতিয়া লুকাই নাথাকে। কিয়নো মই বিপদত পৰিলোঁ। সোনকালে ঘৰ যাবলৈ ভিতৰৰ ৰাস্তাটো লওঁতে আধা ৰাস্তাতে ভাগিনে স্কুটিখন চলাব খুজিলে। মেইন ৰাস্তাৰে আহিলেও এক্সকিউজ এটা দিব পাৰিলোঁ হয়। এতিয়াতো উপায় নাই। বাটে বাটে শ্ৰীকৃষ্ণৰ নাম লৈ ঘৰ পালোঁ। বাৰু, আপোনালোকৰ মৰমত গাড়ীয়ে মানুহে ঘৰ আহি পালোঁ। লগ পাম আকৌ কেতিয়াবা। তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ। লাভ ইউ অল।